টিপি হেল্ল' গাইছ ৱেলকাম টু মাই নিউ ব্লগ গতিকে আপোনালোকে চাই আছে ধন ব্লগ গতিকে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ ভাইটি বৰ্তমান হেল্ল' গাইছ আপুনি ভাত খালোঁ এতিয়া ভাত খাই বহি আছোঁ অকণমান 2 মিনিট 3 মিনিট ये कितना था को है हम लोग खाना खा के अब रेस्ट ले रहा हूँ मगर हिंदी ना जाने ही हिंदी मारे কথা মানে কথা ক'ব নাজানে যিখিনি সেইখিনি কয় গাইছ আজি মানে খেৰ পুজি হ'ব লাগিব তাকে মানে আপোনালোকক দেখাই দিওঁ খেৰখিনি ইয়াতে পৰা চোতালৰ পৰা আনিছোঁ আমি সেইখিনি খেৰ মানে ইয়াৰ পৰা খেৰখিনি মানে চোতালৰ পৰা আনি ইয়াতে থৈ দিছোঁ লাইন কৰি এইবাৰ এতিয়া ইয়াতে পূজাম মানে খালে ইয়া এইটো পুজি দেখা পাইছে ন আপোনালোকে এইটো পুজি মানে ইয়াতে পূজাম সেইটো ইয়াতে পূজাম আৰু মই মানে এদি যেতিয়া এনেকৈ গৈছিলোঁ তেতিয়া এখন সাপ মোৰ মানে ওপৰ দি উঠিছিলে মানে উঠিছে ভয় লাগি গৈছিল গোটাই মোৰ ভয় লাগিছিল যিহেতু কবি গৈছিল মানে কি ক'ম আৰু মানে কি সাপ আমাৰ এইফালে কয় খেৰ সাপ যিটো খেৰ সাপ মানে উৰাই যায় সেইটো খেৰ সাপ মোৰ মাথাৰ ওপৰত দি গৈছে ভাগ্য ভাল আজি মোৰ যাতে মোক একো নকৰিলা গাইছ মানে বিৰাট ডাঙৰ বেলেগ ঘটনা হ'ল হয় সাপৰ এতিয়াও আছেনে নাই গম নাপাওঁ খেৰত কিন্তু এই গাইছ এইটো পখিলা চাব নেকি এইফালে জ্বালা আছে আৰু জ্বালা আছে জাতি জ্বালা মানে ঘৰৰ ৰোৱা জ্বালা মানে সাপৰ মানে ইয়াতে তামোল গছত উঠি আছিল সাপ মানে মই এনেকৈ গৈছিলোঁ মানে এনেকৈ জাপিয়ে গৈছিলোঁ এতিয়া সাপৰ মোৰ ওপৰত দি উঠিছে কাৰণে সাজকা কৰি চব খাইছোঁ এতিয়া ভয় লাগে रुको जरा सबर करो এতিয়া আহিল নেকি সাপ মণিকেৰা গাইছ এই কৰিছা ধৰিব নোৱাৰা আৰু মণিকেৰাখন ধৰিব আপোনাক কমপ্লিটকৈ দেখাইছোঁ চাওক এইখৰ হৈছেনে বৰ্তমান এইফালে এনেকৈ আজি পুজিব লাগিব বহুত কাম আছে আৰু কিবা কিবি কাম আছে ধান আছে মানে যেতিয়া আপোনাৰ ধান দিছিল তেতিয়া ব্লগ বনোৱা নহ'ল তেওঁলোকে ক্ষমা কৰিব ভাইটি আছে ভাত খাই আজি কিবা কাম আছে নেকি তোৰ আজি কাম আছে সব ফাল্টু গাইছ এইফালে মুৰ্গী চানা শুকাইছে আমাৰ মানে চাই থাক আপোনালোকে খুব ধুনীয়া মুৰ্গী চানা শুকাইছে মানে চৰাইকেইটা চব মৰে মোৰ মায়ে নহয় সদায় মোৰ নামতে আছে মানে এইবিলাক কামেই নাই আৰু মানে চৰি ভাষা দিব জেগা নোহোৱা হৈছে গাইছ কাৰোবাৰ যদি আছে জেগা মই আপোনাৰ তাতে চৰি ভাষাটো দিম অ'কে গাইছ আৰু এইফালে বৰ্তমান হোম চেকত গৈছিলোঁ না য'ত লেতেৰা হোৱা কাৰণে ধুই দিছোঁ মানে শুকাই দিছোঁ এতিয়া চলালৈ আছে এনেকৈ শুকাই দিছোঁ মানে শুকোৱা নিছোঁ কালি থৈ দিছোঁ আমাৰ এইফালে আছে আমাৰ ভাইটি কি কৰিবি আজি খেৰটো পুজিয়াৰ পাছত আৰু কি কৰিম গুড় আনিবলৈ যাম গৰু আনি পিনে আনক টোপনি মাৰিম তাৰপিছত টোপনি মাৰিম ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা কৰোঁ ভিডিঅ'টো যদি চাই ভাল পায় তেনে ছাবস্ক্ৰাইব লাইক কৰিব নাপাহৰিব ধন্যবাদ